নমস্কাৰ বন্ধুসকল মই আজি এনেকুৱা এটা আৰ্নিং এপৰ বিষয়ে আপোনালোকক ক'ম যেটো এপৰ জৰিয়তে আপুনি দৈনিক 400 পৰা 500 টকালৈ ইজিলি ইনকাম কৰিব পাৰিব। সো আপোনালোকে ইয়াৰ পৰা ইনকাম কেনেকৈ কৰিব আৰু এইটো এপত আপোনালোকে ৰেজিষ্টাৰ কেনেকৈ হ'ব সো হবিয়াক মই আজি এইটো ভিডিঅ'ত আপোনালোকক দেখাই দিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। সো ইয়াতে ৰেজিষ্টাৰ কৰিবলৈ হলে আপোনালোকে মোৰ ভিডিঅ' ডেসক্ৰিপচনত যাই কেনে এটা লিংক পাব। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস শো কৰিব। সো ইয়াতে আহি আপোনালোকে দেখা পাব ইয়াতে লিখা আছে ফোন নাম্বাৰ। সো ইয়াতে আপুনি আপোনাৰ ফোন নাম্বাৰটো বহুৱাই দিব। তাৰ পিছত ইয়াতে লিখা আছে প্লিজ এন্টাৰ লগইন পাসওয়ার্ড। সো আপুনি ইয়াতে এটা পাসওয়ার্ড বহুৱাই কেনে আপুনি ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে লিখা আছে প্লিজ কনফাৰ্ম দা লগইন পাসওয়ার্ড। সো আপুনি ওপৰত যেটো পাসওয়ার্ড দিব সো হেতু পাসওয়ার্ড আকৌ এবাৰ ইয়াতে বহুৱাই দিব। তাৰ পিছত ইয়াতে লিখা আছে চাওক প্লিজ এন্টাৰ দা উইথড্ৰল পাসওয়ার্ড। সো আপুনি এটা উইথড্ৰল পাসওয়ার্ড বনাই কেনে আপুনি ইয়াতে বহুৱাই দিব। সো আপোনালোকে স্ক্ৰিনত দেখুৱাৰ দৰে এনেকুৱাকৈ পাসওয়ার্ড বনাই আপোনালোকে ইয়াতে বহুৱাই দিব। বহুৱাই কেনে আপোনালোকে জাস্ট ইয়াতে ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব। সো মই হবিয়াক ডিটেইলছ ইয়াতে বহুৱাই কেনে ৰেজিষ্টাৰত ক্লিক কৰি আছো। সো আপোনালোকে মোবাইল নাম্বাৰ আৰু পাসওয়ার্ডটো বহুৱাই কেনে ইয়াতে দেখা পাব এটা কোড লিখা আছে। সো আপোনালোকৰ যদি কোডটো ইয়াতে নাথাকে সো তেনেহলে আপোনালোকে তো কোডটো বহাব। তাৰ পিছত আপোনালোকে ইয়াতে ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিব। সো মই ইয়াতে ৰেজিষ্টাৰ অপচনত ক্লিক কৰি দিছো। সো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেচন সাকসেসফুল বুলি দেখাইছে। সো তাৰ পিছত এনেকুৱা আহিব। সো ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো আকৌ ইয়াতে বহুৱাই দিব। সো ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাব। তাৰ পিছত ইয়াতে যেটো পাসওয়ার্ড আপুনি দিছিলে সো সেই পাসওয়ার্ডটো আপুনি ইয়াতে বহুৱাই কেনে তো লগইন কৰিব। মোবাইল নাম্বাৰ আৰু পাসওয়ার্ডটো বহুৱাই কেনে লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক লগইন সাকসেসফুল বুলি দেখাইছে। সো এনেকুৱাকৈ আহিব আপোনাৰ সন্মুখত। সো তাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে লিখা আছে ৰিচাৰ্জ, তাৰ পিছত অনলাইন উইথড্ৰল। সো হবিক আপোনালোকে ইয়াতে দেখা পাইছে। সো আপোনালোকে ইয়াতে ইনকামটো কেনেকৈ কৰিব সো হেতু মই আপোনালোকক ইয়াতে দেখুৱাইছো। সো আপুনি যেতিয়া এই লিংকটো আপোনাৰ ফ্ৰেণ্ডক শেয়াৰ কৰিব সো তেনেহলে আপুনি তাৰ পৰা 135 টকাকে পাৰ ৰেফাৰত পাই যাব। আৰু আপুনি যদি ইয়াতে ৰিচাৰ্জ কৰে সো তেনেহলে আপুনি তাৰ পৰিৱৰ্তে ইয়াতে টকা পাব। সো মই দেখাই আছো আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰিলে আপুনি কিমান টকা পাব। সো আপুনি ইয়াতে এক নম্বৰত দেখা পাইছে ইয়াতে লিখা আছে চাওক ট্ৰেডিং প্ৰাইস 470। সো আপুনি ইয়াতে 470 টকা এটা লগালে আপুনি ডেইলি পাব 120 টকাকে। আপুনি টোটাল ইনকাম কৰিব পাৰিব 7200 টকা আৰু টোটাল টাইমটো হৈছে 60 ডে। সো আপুনি 2 মাহত আপুনি 7200 টকা ইনকাম কৰিব পাৰিব যদি আপুনি 470 টকা এটা ইয়াতে ৰিচাৰ্জ কৰে। তাৰ পিছত ইয়াতে এটা আছে চাওক ইয়াতে লিখা আছে 1550 টকা যদি আপুনি এটা ৰিচাৰ্জ কৰে সো আপুনি ডেইলি পাব 407 টকাকে আৰু টোটাল আপুনি পাব 24420 টকা। সো আপুনি এনেকুৱাকে ৰিচাৰ্জ কৰি আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। অথবা আপুনি যদি লিংকটো বেলেগক শেয়াৰ কৰে সো তেনেহলে আপুনি তাৰ পৰা আপুনি 135 টকাকে পাৰ ৰেফাৰত পাই যাব। সো ইয়াতে 3 নম্বৰত এটা চাওক ইয়াতে 3880 টকা এটা যদি আপুনি ৰিচাৰ্জ কৰে সো তেনেহলে আপুনি পাৰ ডেট পাব 1030 টকাকে আৰু টোটাল আপুনি পাব 61800 টকা। সো এনেকুৱাকৈ আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। আৰু এটা আপোনালোকে ৰিচাৰ্জ কৰিবলৈ হলে ৰিচাৰ্জটো কেনেকৈ কৰিব চাওক। সো আপুনি জাস্ট ইয়াতে ৰিচাৰ্জ অপচনত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকুৱা এটা ইন্টাৰফেস আহিব। ইয়াতে লিখা আছে চাওক এমাউন্ট। সো আপুনি কিমান টকা ইয়াতে ৰিচাৰ্জ কৰিব বিচাৰে সো সেই এমাউন্টটো ইয়াতে বহুৱাই কিনে আপুনি কনফাৰ্ম ৰিচাৰ্জৰ ওপৰত ক্লিক কৰি দিব। সো মই আপোনালোকক ইয়াতে দেখুৱাই আছো কেনেকৈ কৰিব লাগে। সো মই চাওক ইয়াতে 500 টকা এটা ৰিচাৰ্জ কৰিম। সো তাৰ কাৰণে মই ইয়াতে 500 এমাউন্টটো ইয়াতে বহুৱাই দিছো। বহুৱাই কিনে ইয়াতে কনফাৰ্মত মই ক্লিক কৰি দিছো। দিয়াৰ লগে লগে এনেকুৱা আহিব। সো আপুনি একদম ওপৰত যেটো লিখা আছে PIX হট তাৰ আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ ওপেন হ'ব। সো আপুনি ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে চাওক কপি বেনিফিচিয়াৰী UPI। সো আপুনি এই UPI নাম্বাৰটো ইয়াৰ পৰা কপি কৰিব। এটো কপি কৰি কেনে আপুনি আপোনাৰ পেটিএম অথবা ফোন পেত যাব। ফোন পেত যাই কেনে আপুনি পেমেন্ট কৰি দিব। সো মই আপোনালোকক দেখাই আছো। সো আপোনালোকে এটো কেনেকৈ কৰিব সো তাৰ কাৰণে মই ফোন পেটো ইয়াতে ওপেন কৰি আপোনালোকক দেখাই আছো। ফোন পেটো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব টু বেংক UPI ID। সো আপোনালোকে জাস্ট এটো লিংকত ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব UPI ID। সো এই UPI ID ত আহাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ বেংক একাউন্ট UPI ID ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে যেটো UPI ID কপি কৰিছিল সো হেতু আপোনালোকে ইয়াতে জাস্ট পেস্ট কৰি দিব। সো এনেকুৱাকৈ পেস্ট কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখা পাব। সো আপোনালোকে জাস্ট ইয়াতে ভেৰিফাই অপচনত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে সেভত মাৰি দিব। সেভত মাৰাৰ পিছত আপোনালোকে আপোনালোকৰ UPI নাম্বাৰটো বহুৱাই কিনে আপোনালোকে ইয়াতে পেমেন্ট কৰি দিব। সো পেমেন্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব চাওক। পেমেন্ট কৰাৰ পিছত আপোনালোকে হিষ্টৰীত আহিব। আহি কেনে আপুনি কিমান টকা ৰিচাৰ্জ কৰিলে সো হেতু অপচনত যাব। সো মই ইয়াতে 1550 টকা এটা ৰিচাৰ্জ কৰিছিলো। সো হেতু অপচনত আহাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখা পাব। সো আপোনালোকে ইয়াতে ট্ৰান্সফাৰ ডিটেইলছৰ সাইটত আপোনালোকে এটো আইকনত ইয়াতে ক্লিক কৰিব। ইয়াতে দেখা পাব লিখা আছে UTR নাম্বাৰ।
সো আপোনালোকে এই UTR নাম্বাৰটো ইয়াৰ পৰা কপি কৰিব সো আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰি UTR নাম্বাৰটো ইয়াৰ পৰা কপি কৰি ল'ব সো আপুনি যদি পেটিএমৰ পৰা ইয়াতে পেমেন্ট কৰে সো তেনেহলে পেটিএমত আপুনি UTR নাম্বাৰটো পাই যাব সো তাৰ পৰা আপোনালোকে UTR নাম্বাৰটো কপি কৰি ল'ব সো মই ইয়াতে ফোন পে দি পেমেন্ট কৰিছিলো সো তাৰ কাৰণে মই ইয়াৰ পৰা এইটো UTR নাম্বাৰটো ইয়াতে কপি কৰিছো সো কপি কৰি কিনে আপোনালোকে আকৌ এই এপটোত যাব এটা আৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে Submit UTR reference number সো আপোনালোকে ইয়াতে দেখা পাইছে input 12 digit here সো আপোনালোকে জাস্ট ইয়াতে এই UTR নাম্বাৰটো এনেকুৱাকৈ পেস্ট কৰি দিব পেস্ট কৰি কিনে আপোনালোকে তলত দেখা পাব Submit UTR সো আপোনালোকে যেতিয়াতে Submit UTR ত ক্লিক কৰিব সো লগে লগে আপোনাৰ ৰিচাৰ্জটো হৈ যাব সো ৰিচাৰ্জটো হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা বেক কৰি আহিব বেক কৰি অহাৰ পিছত আপোনালোকে কিমান টকা ৰিচাৰ্জ কৰিব সো সেই ৰিচাৰ্জৰ ওপৰত আপোনালোকে জাস্ট ক্লিক কৰি দিব মই যেহেতু ইয়াতে 1550 টকা এটা ৰিচাৰ্জ কৰিছিলো সো তাৰ কাৰণে মই এতিয়া 1550 টকা এটা ইনভেস্ট কৰিম সো তাৰ কাৰণে মই ইয়াতে ক্লিক কৰি দিম ইয়াতে জাস্ট আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস দেখাব এটা আৰ ইউ শিওৰ ইউ ওয়ান্ট টু বাই দিস প্লেন সো আপুনি ইয়াতে ইয়েস কৰি দিব ইয়েস কৰাৰ লগে লগে আপোনাৰ ইয়াৰ পৰা ৰিচাৰ্জটো হৈ যাব আপুনি কিমান টকা ৰিচাৰ্জ কৰিব বিচাৰে সো সেই অনুপাতে আপোনালোকে ইয়াতে ৰিচাৰ্জটো কৰি কিনে আপোনালোকে ইনভেস্ট কৰি দিব সো আপোনালোকে যেতিয়া ইয়াৰ পৰা উইথড্ৰ কৰিব সো উইথড্ৰটো আপোনালোকে কেনেকৈ কৰিব চাওক উইথড্ৰ কৰিবলৈ হলে আপোনালোকে ইয়াতে উইথড্ৰ অপচন ইয়াতে যাব ইয়াতে আৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনাৰ কিমান টকা আছে সো আপুনি ইয়াতে আপোনাৰ ফুল নেম ফোন নাম্বাৰ বেংক একাউন্ট বেংক নেম IFSC কোড সো হবিয়েক আপোনালোকে ইয়াতে বহুৱাই কিনে আপোনালোকে ইয়াৰ পৰা উইথড্ৰ কৰিব লাগিব আৰু এপটো ডাউনলোড কেনেকৈ কৰিব চাওক সো তাৰ কাৰণে আপোনালোকে ইয়াতে মাই একাউন্ট ইয়াতে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে দেখা পাব এপ ডাউনলোড বুলি এটা অপচন আছে সো আপুনি ইয়াতে এপ ডাউনলোডৰ ওপৰত ইয়াতে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে ডাউনলোড অপচন দেখা পাব সো আপুনি ইয়াতে ডাউনলোড অপচনত ক্লিক কৰি আপোনালোকে এপটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব সো মোৰ যেহেতু এপটো ডাউনলোড কৰা আছে সো মই ডাইৰেক্ট এটো ওপেন কৰি আপোনালোকক দেখাই আছো সো এনেকুৱাকৈ আপোনাৰ সন্মুখত ইনষ্টল বুলি আহি যাব সো আপুনি এপটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব সো মোৰ ইনষ্টল কৰা আছে মই আপোনালোকক ওপেন কৰি এটো দেখুৱাই আছো এপটো ডাউনলোড কৰি ইনষ্টল কৰাৰ লগে লগে আপোনাৰ মোবাইল স্ক্ৰিনত এনেকুৱাকৈ শো কৰিব সো আপুনি জাস্ট এপটো ইয়াৰ পৰা ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকে এটা আপোনাৰ ফোন নাম্বাৰ আৰু লগইন পাসওয়াৰ্ডটো দিয়ে তো লগইন কৰি ল'ব এপটো ওপেন কৰাৰ লগে লগে আপোনালোকে ওয়েবসাইটত যেনেকুৱাকৈ দেখা পাইছিল সো এনেকুৱাকৈ আপোনাৰ সন্মুখত শো কৰিব সো আপুনি ইয়াতে দেখা পাব ইয়াতে লিখা আছে চাওক মাই বুলি সো আপোনালোকে মাই অপচনত ইয়াতে আহিব সো ইয়াতে চাওক মই কিমান টকা ৰিচাৰ্জ কৰিছো সো আপোনালোকে ইয়াতে হবিয়েক চাব পাৰিছে ইয়াতে চাওক এসেট বুলি দেখাইছে মোৰ ইয়াতে 527 টকা এটা আজি ইনকাম হৈছে আৰু ইয়াতে লিখা আছে ৰিচাৰ্জ মই কিমান টকা ৰিচাৰ্জ কৰিছো সো চাওক 49 টকা মানে মই এবাৰ কৰিছো 470 টকা আৰু এবাৰ কৰিছো 1550 টকা সো মোৰ টোটাল ৰিচাৰ্জ হৈছে 1950 টকা আৰু ইনকামটো কিমান হৈছে টোটাল চাওক 647 টকা আৰু মই ইয়াতে উইথড্ৰ কিমান টকা কৰিছো চাওক তাৰ কাৰণে মই ইয়াতে একাউন্ট ৰেকৰ্ডৰ ওপৰত ইয়াতে ক্লিক কৰি দিছো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে জিকেটা ট্ৰানজাকচন কৰিব উইথড্ৰ ৰিচাৰ্জ সো হবিয়েক আপোনালোকে ইয়াতে দেখা পাব সো মই ইয়াতে উইথড্ৰ অপচনত ইয়াতে ক্লিক কৰি দিছো ইয়াতে চাওক 135 টকা মই দুদিন হল এপটোত মই ৰেজিস্টাৰ কৰিছো সো তাৰ কাৰণে মই এদিন ইয়াতে 120 টকা এটা পাইছিলো আৰু ৰেফাৰত মই পাইছিলো সো হেকেটা মই উইথড্ৰ দিয়া নাই সো মই 135 টকা এটা উইথড্ৰ দিছিলো সো চাওক ইয়াতে সাকসেস বুলি দেখাইছে লগে লগে এটো উইথড্ৰ হৈ গৈছে সো 3-4 ঘণ্টাৰ ভিতৰত আপোনাৰ উইথড্ৰটো হৈ যাব তাৰ পিছত ইয়াতে ৰিচাৰ্জ অপচনত চাওক মই কিমান টকা ৰিচাৰ্জ কৰিছো ইয়াতে চাওক মই এবাৰ কৰিছো 400 টকা তাৰ পিছত ইয়াতে এবাৰ কৰিলো মই 1550 টকা সো আপোনালোকে এনেকুৱাকৈ ইয়াৰ পৰা ৰিচাৰ্জ কৰি ইনকাম কৰিব পাৰিব অথবা আপুনি যদি আপোনাৰ ফ্ৰেণ্ডক এটো শেয়াৰ কৰে সো তেনেহলে আপুনি পাৰ ৰেফাৰত আপুনি 135 টকাকে পাই যাব সো আপোনালোকে ইয়াতে ৰিচাৰ্জ কৰি অথবা আপোনালোকে শেয়াৰ কৰি ইয়াৰ পৰা ইনকাম কৰি উইথড্ৰ কৰিব পাৰে সো বন্ধুসকল আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিওটো এইখিনি আছিল সো ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।